লজ্জিত আমাৰ চৰকাৰৰ সময়ত এনেকুৱা বস্তুটো হ'ব নাপাইছিলে আমি খুব ষ্ট্ৰিক কৰি আছোঁ ষ্ট্ৰিকৰ মাজতে এনেকুৱা যে চলি আছে এইটোৰ কাৰণে আমি দুৰ্ভাগ্যজনক বুলি ক'ব বিচাৰিছোঁ ইয়াৰ ওপৰত আমি একশ্যন ল'ম ষ্ট্ৰিকলি ভেৰি ষ্ট্ৰিকলি আমি একশ্যন ল'ম মই অলৰেডি এডমিনিষ্ট্ৰেটৰৰ লগতো আলোচনা কৰিছোঁ গতিকে ছুপাৰিনটেণ্ডেণ্টৰ লগতো আলোচনা কৰিছোঁ তেওঁলোকে মোক প্ৰতিশ্ৰুতি দিছে খুব কম দিনৰ ভিতৰতে এইটো পানিছমেণ্টটো একশ্যনটো লোৱা হ'ব আৰু আইনগতভাৱে তেওঁলোকে যি পানিছমেণ্ট পাব সেইটো পাব এই ঘটনাত কোন কোন জড়িত আছে কোন ডক্টৰ নাই ইয়াতো আমাৰ ডাইৰেক্টলি আমি মোৰ তাত অহাৰ ইনফৰমেশ্যন হিচাপে ডক্টৰ দীপেন কলিতা তেওঁৰ ডিউটি নাছিলে আৰু চিষ্টাৰ নাৰ্ছ নিধিৰাণী পাল তাইৰো ডিউটি নাছিলে 8 বজাত 8:30 বজাৰ পৰা আমাৰ ডক্টৰ দীপেন কলিতাই মানে আমাৰ এই হস্পিটেলত আহিছে তেওঁৰ যেনেকৈ ডিউটিয়ে নাছিলে তাৰপিছত 8:30 বজাত ডক্টৰ খ্ৰীষ্টিয়ান ডি ব্লেছিং এখেতে আহি পেলাই লগ কৰিলে তেওঁলোকক মানে প্ৰথমত ডক্টৰ দুজনৰ মাজত আলোচনা হৈছে তাৰপিছত মদ চদ কিনিলে তাৰপিছত নাৰ্ছজনী ওলাই আহিলে নাৰ্ছজনী ওলাই অহাৰ পাছত পানী চানী লৈ আনি তিনিজনে ৰুমৰ ভিতৰত মদ খালে কি খালে সেইবোৰ আমি পাৰ্টি খালে সেইটো আমি কোনো নাজানো ভিতৰত কি হৈছে কি হোৱা নাই তাৰপিছত 1টা বজাত যেতিয়া আমাৰ ইমাৰ্জেঞ্চি পেচেণ্ট আহিলে তেতিয়া ডক্টৰ বিচৰত হাবাথুৰি হৈ গ'ল সকলোৱে হাবাথুৰি হোৱাটো নহয় সিহঁতৰ হেৰিবোৰ চলন ফুৰণবোৰ চাই থকা মানুহ আছে দেখি আছে চবে যাৰ কাৰণে মই 8টা বজাৰ পৰা আছে মদ আনিছে কি আনিছে সেইটো মই ক'ব পাৰিছোঁ 1টা বজালৈকে ডক্টৰ খ্ৰীষ্টিয়ান ডি ব্লেছিং আৰু নিধিৰাণী পাল সিহঁত দুজনে তলা মাৰি হুক মাৰি ৰুমৰ ভিতৰত এখন বিছনাতে আছিলে সেইটো প্ৰমাণ পাইছে বা কি হৈছে কি হোৱা নাই সেইটোলৈকে আমি নাযাওঁ সেইটো এই ভগৱানেহে জানিব কিন্তু হয়তো সেইটো তথাপিও আমাৰ কাৰণে লজ্জাজনক কথা হৈছে ইমান ডাঙৰ আমাৰ হিষ্ট্ৰিক এখন হস্পিটেল আৰু এই চিৰাং জিলাৰ আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ কমপ্লিট ছিষ্টেমটো ইয়াতে আমাৰ নিৰ্ভৰ হৈ থাকে তেনেস্থলতো তেওঁলোকে ডিউটিটো বুজি নাপায় এনেকুৱা কামত যি লিপ্ত হ'ল সেইটো চালে আগৰ পৰাই কিবা এটা হৈ আছিলে নেকি এইখন হস্পিটেলত সেইটো এটা আমাৰ মানে চিন্তা হৈছে মানে এনেকুৱা ধৰণৰ চলি থাকিলে হস্পিটেলখন বাৰ বুলি পৰিণত হ'ব এনেকুৱা যেন ধৰিব পৰা হৈছে মানে এনেকুৱা আৰু আগৰ পৰাই হৈছিলে নেকি না ভিতৰে ভিতৰে হৈ আছিল নেকি যিটো আজি পেচেণ্টে আহি পেলাইহে খবৰ মানে আমি হেৰিটো পালোঁ চাওঁ এতিয়া একশ্যন লোৱা যাব কম্প্ৰমাইজ নাই কোনো পধ্যে এইটো কম্প্ৰমাইজ নাই ঠিক আছে প্ৰথমতে মই বস্তুটো ক্লিয়াৰ কৰি লওঁ যে পৰিচালনা সমিতিৰ যদিও সভাপতি হয় গঠন কৰিছে কিন্তু কাউন্সিলৰ ফালৰ পৰা ইয়াক মানে এপ্ৰুভ দিব লাগে সেইখিনি হোৱা নাই যাৰ কাৰণে মোৰ অসুবিধাটো সেইখিনিতে আছে যে তাত কিবা এটা আহিলেও মই জাষ্ট এনেকৈয়ে চাই যোৱা হয় কিন্তু দেখিছোঁ যে মই ইয়াৰে বাসিন্দা হয় মোৰো মানে জিলা হয় আমাৰ জিলাৰ সদৰ হস্পিটেল হয় এই মানে JSB হস্পিটেল তো 13 তাৰিখে ৰাতি প্ৰায় 12টা বজাত আমাৰ পেচেণ্ট ইয়ালৈ আনিছিলে এটেণ্ডেণ্টবিলাকে ডক্টৰ বিচাৰি নাই মানে ৰুম বন্ধ হৈ আছে বুলি মই শুনিছোঁ এতিয়া মানে যি সুধি গম পালোঁ যে ভিতৰত মানে ডক্টৰবিলাকে কিছুমান মানে যিটো কৰিব নালাগে মানে মদ খাই আছিলে এজন চিষ্টাৰ আছিলে দুজন ডক্টৰ আছিলে তো পেচেণ্টসকলে বিচাৰিলে আৰু ৰুমৰ ভিতৰত বন্ধ ৰুমত আছিলে তো মাতিলে তেওঁলোকে মানে মাত নিদিয়ে তেনেকৈ আছিল তাৰপিছত তাৰে মাজত দুজন ডক্টৰৰ মাজত এজনে হয়তো অলপ আগতে ওলাই গৈছিল সি আহিখিনি মাত দিয়াৰ পিছতে এজন ডক্টৰ আৰু এজন নাৰ্ছে পিছত ওলাই আহিলে তাৰপিছত পেচেণ্ট এটেণ্ডেণ্টে চালে যে তাৰ মদৰ বটল আৰু তেওঁলোকে হয় নিচা কৰিছিলে তো সেইটোৱে অত্যন্ত লজ্জাজনক ঘটনা এই ঘটনাটো এটলিষ্ট মানে ডক্টৰ যিবিলাকক মানে ভগৱানৰ এটা ৰূপ বুলি ধৰি লোৱা হয় আৰু এই ডিউটি আৱাৰ আৰু সেইটো ক'ত যে হস্পিটেলৰ ভিতৰত হস্পিটেলৰ এটা ৰুমত এইটো কেতিয়াও মানে ক্ষমাৰ যোগ্য নহয় অসমনীয় দোষ তেখেতসকলে কৰিছে ইয়াৰ নিশ্চয় উচিত এটা ব্যৱস্থা নিশ্চয়কৈ
লোৱা হ'ব। আমাৰ জইণ্ট ডাইৰেক্টৰ মই মাতিছোঁ, আমাৰ BTRৰ মানে ডাইৰেক্টৰ তেখেতকো মাতিছোঁ, আমাৰ ADC চিৰাং জিলাৰ তেখেতকো মাতিছোঁ। এতিয়া জইণ্ট ডাইৰেক্টৰে সেইটো ইনকুৱাৰী এটা বহুৱাইছে। আৰু ডক্টৰটো আমি দেখিলোৱেই আপোনালোকৰ মিডিয়াৰ যোগেদি যে তেওঁলোকে কি কাম কৰিছে কৰা নাই। তো তাততো কোনো এটা নাই। মই ভাবিছোঁ যি মানে আমি ভিডিঅ' দেখিছোঁ সেইটো একেবাৰে সত্য কথা। আৰু মই এতিয়া মানে ছুপাৰিণ্টেণ্ডেণ্টৰ ফালৰ পৰা মানে গম পালোঁ যে তেখেতসকলে সেইটো স্বীকাৰো কৰিছে। তো সেইকাৰণে ই অসমীয়া দোষৰ পৰা তেখেতসকলে কেতিয়াও হাৰি যাব নোৱাৰে। ডিপাৰ্টমেণ্টেলি একশ্যন নিশ্চয়কৈ লোৱা হ'ব। আৰু ডিচিৰ ফালৰ পৰা এটা ইনকুৱাৰী, মেজিষ্ট্ৰেট এটা ইনকুৱাৰী নিশ্চয়কৈ বহুওৱা হ'ব। তো আশা ৰাখিছোঁ যে এইটো এটা ইমিডিয়েট এটা একশ্যন হ'ব লাগে তেখেতসকলৰ ছাৰ্ভিচৰ ওপৰত। তো সেইটোকে মই ক'ব খোজোঁ। সিহঁতক এতিয়া আপোনাৰ মই ছাছপেণ্ড কৰিম 3জনকে। এতিয়া ইয়াতে হস্পিটেলত মানে নোৱাৰে। আৰু আমি এটা কমিটিও বনাই আছিলোঁ। আমি এতিয়া সেইকাৰণে আহিলোঁ। আৰু এইটো মানে পূৰা ইনকুৱাৰীটো বহন তাৰ ফল্টটোতো মই দেখাই পাইছোঁ। এইটো আৰু মানে অবভিয়াছ ফল্ট, মানে ক্ৰাইম কৰিছে, এটা ক্ৰাইম। সেইকাৰণে এটাও আমি এটা লিগেল আমিতো ডিপাৰ্টমেণ্টেলি কিবা এটা কৰিব লাগিব। সেইকাৰণে আমি এটা ইনকুৱাৰী কমিটি বহাইছোঁ। এতিয়া সেইটো ইনকুৱাৰী হ'ব। আৰু আমি এতিয়া এইটো ছাছপেনশ্যনটো কৰিমেই আৰু ষ্টেটতো জনাম। এইজন হ'ল নিধি পাল আৰু ক্ৰিশ্চিয়ান আৰু দীপেন কলিতা। দীপেন কলিতাও জড়িত আছে নেকি এইটো? 3জন আছে মানে কোৱা মতে, পাব্লিকেও বা আমাৰ ষ্টাফেও আছিল নাইট ডিউটি। কোনটো ডিপাৰ্টমেণ্টৰ পৰা? গাইনকলজিষ্ট। ঠিক আছে।